নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ভাৰতী আছামিজ কিটচেনলৈ। আজি মই ডিছটো বনাবলৈ ওলাইছোঁ মাছৰ লগত খাৰ চিটা। ইয়াৰ বাবে প্ৰথমতে লৈছোঁ জলকীয়া 5টা, পিঁয়াজ 2টা, নহৰু 10 ফুটা, আদা এচামুচ, ভাঙন মাছ নিজৰ অনুযায়ী, কলাখাৰ 2 চামুচ। ইয়াৰ পিছত কেৰাহীটো বহাই দি গৰম হোৱাৰ পিছত তেল দিব। তাৰপিছত আধা চামুচ পাঁচফোৰণ দিব। অলপ সময়ৰ পিছত নহৰু, পিঁয়াজ, জলকীয়া দি ভাজি ল'ব। নিমখ নিজৰ সোৱাদ অনুযায়ী দি ভালদৰে ভাজি ল'ব। ৰংচঙীয়াকৈ ভজা হোৱাৰ পিছত কলাখাৰখিনি ঢালি দিব। এতিয়া লৰাই দি আকৌ আধা মগ পানী দি ভালদৰে লৰাই দিব। উতলাৰ পিছত মাছকেইটা দি দিব। শেষত আদাখিনি আৰু হালধি আধা চামুচ দি ভালদৰে মিহলাই দিব। মিহলি কৰি অলপ সময় উতলিব থৈ দিব। এয়া আমাৰ মাছৰ খাৰ চিটা তৈয়াৰ হৈ গ'ল।